কালি যে কৈছিলো যে বানপানীটো হৈ গ'ল, এতিয়া তাৰ পিছত কি অসুবিধা হ'ব তাৰ কাৰণে আমি অলপকে চিন্তা কৰিছো। যেনে মানুহবোৰৰ ভৰি হাত পানীয়ে খোৱা, জ্বৰ চৰ্দি কাহ এইবোৰ বেমাৰৰ পৰা বাচিবৰ কাৰণে মেডিচিনৰ প্ৰয়োজন হ'ব। আৰু কিবা লাগিব তাৰ কাৰণে আমি যিমান পাৰো সহায় কৰিম। লগতে অকলতো ইমানখিনি কৰিব নোৱাৰো, সেইবাবে অলপ ডনেশ্যন তুলিবৰ কাৰণে ওলাই আহিছো। আজি বাৰু মই যে পৰহি দিছিলো ভিডিঅ' এটা পেকিং কৰি থকা, তেওঁলোক আজি গৈছে। আমাৰ ইয়াৰ পৰা 3টামান গ্ৰুপ গৈছে। তেওঁলোকে কাপোৰ কানি খোৱা বস্তু সকলো লৈ গৈছে। আমাৰ তেজপুৰৰ পৰা ভালেখিনি দূৰ হয়, সেইবাবে চব একেলগে যোৱা নাই, লাহে লাহে যাম, যাতে যিমান দিন প্ৰব্লেমবোৰ থাকে অলপ হ'লেও কমকে সদায় যাতে সুবিধাবোৰ পাই থাকে। আৰু এটা কথা ভাল লাগিছে, ডনেশ্যনৰ কাৰণে যলৈকে গৈছো সকলোৱে কিবা নহয় কিবা দিছেই। তো আমি এতিয়া 7টা মানৰ পৰা আৰম্ভ কৰিলো, অলপ মানে ঘূৰিলো আৰু অলপ ডনেশ্যনৰ কাৰণে। এতিয়া আমাৰ অনলাইন উঠিলে কিমান চাওঁ? অনলাইন উঠিলে আপোনাৰ 1228 টকা। আৰু ইয়াত আমাৰ এইখিনি খোলা হোৱা নাই। এইখিনি আমি আজি এইটো আমি বক্সাটো নোখোলো বাৰু, কিন্তু আমি অনুমানিক ইয়াত হিচাপ 5-6 হাজাৰমান টকা ইয়াত উঠিছে। এইটো আমি কাইলৈ যেতিয়া এইটো খুলিম আপোনালোকৰ ওচৰত আমি ভিডিঅ' দিম। টোটেল মানে খুব বেছি আপোনাৰ 7-8 হাজাৰমান টকা উঠিলে আজি। তো আকৌ কাইলৈ দিম, কাইলৈ কি হয়। তো এয়া আছিলে আজি কাহিনী, আজিলৈ মানে লগ পাম।